ইয়াক কেতিয়াও সহ্য কৰা নহ'ব। ঠিকাদাৰ, ইয়াৰ মেনেজাৰ সব এৰেষ্ট হ'ব লাগিব, ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। আৰু বিচাৰ যদি নহয়, এই কোম্পানী আমি ভৱিষ্যতৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আজি কি Dilitung cement factory si kampen dak dilitung Guwahati lang si kampen lo lasi dilitung man anak pasung lo ajo dilitung anak yan damoy ko naman to ni iku phang nang kesak nang kedong lasi dilitung ta dah cholo dam serang dah Oh, sir. Oh, sir. lapan mang da thing ulubon ni bang pre kam klen nam jima thelong lade labang dalo labai ni iglo na nang thing binang ne no Oh, sir. Oi. Asam or no si chongda silang. da so da ma কৰি আছে। ইয়াত বিভিন্ন বড়ো জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, গাৰো জনগোষ্ঠী, তিৱা জনগোষ্ঠীৰ মানুহ ল'ৰা কাম কৰি আছে। আজি তেখেতসকলক মজুৰি দিয়াৰ বিনিময়ত যি অত্যাচাৰ কৰিলে ইয়াক কেতিয়াও সহ্য কৰা নহ'ব। ঠিকাদাৰ, ইয়াৰ মেনেজাৰ সব এৰেষ্ট হ'ব লাগিব, ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। আৰু বিচাৰ যদি নহয়, এই কোম্পানী আমি ভৱিষ্যতৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আজি কি আজি আমি ইয়াত তালা বন্ধৰ কাৰ্যসূচী কৰিলোঁ। গোটেই ডিমুৰীয়াৰ গোটেই আমাৰ জাতীয় সংগঠন, ট্ৰাইবেল জাতীয় সংগঠনসমূহ আহিছে, ভাল লাগিছে। মই ইয়াৰে ল'ৰা, ইয়াৰে মানুহ, গতিকে তেখেতসকলৰ যি সহায় সহযোগ পাইছোঁ, মই তেখেতসকলক চবক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ বিচাৰ নোহোৱা পৰ্যন্ত তেখেতসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। কেতিয়া মাৰিলে? ৰাতি যোৱাকালি 3টা বজাত শ্ৰমিক এজনক ৰাতি 3টা বজাত মাৰা অধিকাৰ তেখেতে ক'ত পালে? এজন ঠিকাদাৰ মানুহে বা তেখেতসকলৰ যি পৰিচালনা কমিটিৰ মানুহে আমাৰ ট্ৰাইবেল ল'ৰা যি ডিমুৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়, গতিকে ইয়াত ট্ৰাইবেল মানুহক ওপৰত অত্যাচাৰ কৰা অধিকাৰ তেখেতসকলে ক'ত পালে? ইয়াৰ আমাক জবাব লাগে, ইয়াৰ উচিত বিচাৰ লাগে। এনে 7জন মানুহক আমি এতিয়ালৈ যিখিনি গম পাইছোঁ, 7জন মানুহক প্ৰহাৰ কৰাই আছোঁ। গতিকে এই 7জনৰ উচিত বিচাৰ হ'ব লাগিব। কিয় মাৰিলে, কি দুখ আছিল? যদি আমাৰ ল'ৰাৰ কিবা দুখ আছে আমাৰ ক'ব লগা নাই, কিন্তু দুখ নোহোৱাকৈ আমাৰ ল'ৰা কিয় অত্যাচাৰ কৰিব, কিয় মাৰপিট কৰিব, ইয়াৰ উচিত বিচাৰ লাগিব। লিখিত অভিযোগ নিশ্চয় হ'ব, আমাৰ ফালৰ পৰা হ'ব, কিন্তু তেখেতসকলৰ পৰাও ব্যক্তিগত হিচাপে ইতিমধ্যেই লিখিত অভিযোগ দিয়া হৈছে। আৰু আমি জানিব পাৰিছোঁ যে তেখেতসকলৰ যি পৰিচালনা কমিটি এই কোম্পানীৰ, তেখেতসকলক কিছু ব্যক্তিক থানালৈকে মাতি নি কিছু সোধ-পোছ চলি আছে। গতিকে আমি সন্তুষ্ট নোহোৱালৈকে এই সোধ-পোছত কিমান অগ্ৰগতি হয়, আইনে কিমানখিনি তেখেতসকলক শাস্তি দিয়ে, ইয়াৰ ওপৰত আমাৰ নিৰীক্ষণ থাকিব। আৰু যদি উচিত বিচাৰ নহয়, তেনেহ'লে আমি ডিমুৰীয়াৰ সকলো জাতীয় সংগঠনে